নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম অসম চৰকাৰৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট বিভাগত খালী হোৱা পদসমূহৰ বিষয়ে। এই পদসমূহৰ সবিশেষ জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিঅ'ৰ লেটেষ্ট নটিফিকেশ্যন পাবলৈ। আহক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰৰ কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট বিভাগত খালী পদ পূৰণৰ বাবে এক বিজ্ঞাপন জাৰি কৰা হৈছে। এই পদসমূহ হৈছে ড্ৰাইভাৰ। সৰ্বমুঠ পদৰ সংখ্যা হৈছে 10টা। এই পদসমূহ বিশ্বনাথ, চৰাইদেউ, হোজাই, মাজুলী আৰু চাউথ চালমাৰাৰ জিলা পৰিষদৰ অফিচত খালী হৈছে। এতিয়া জানো আহক কি কি কোৱালিফিকেশ্যন লাগিব এই পদসমূহৰ কাৰণে আপোনালোকক আবেদন কৰিবলৈ। প্ৰথমতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন HSLC এক্সাম পাছড অৰ ইকুইভেলেণ্ট। আপোনালোকে HSLC পাছ কৰা হ'ব লাগিব। এ কেণ্ডিডেট মাষ্ট প্ৰচেছ এ ভেলিড প্ৰফেচনেল ড্ৰাইভিং লাইচেঞ্চ, আৰু আপোনালোকৰ এখন ভেলিড প্ৰফেচনেল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। LMB কেটেগৰীৰ। আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। কেটেগৰী অনুসৰি বয়সৰ ঊৰ্ধ্বতম সীমা ৰেহাই দিয়া হ'ব। এই পদসমূহৰ কাৰণে আবেদন কৰোঁতে আপোনালোকৰ পৰা কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহ'ব। এতিয়া আহিছোঁ কেনেকৈ আপোনালোকক চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ চিলেকশ্যন দুটা প্ৰক্ৰিয়াৰ মাজেৰে হ'ব, ফেজ 1 আৰু ফেজ 2। প্ৰথম ফেজত আপোনালোকৰ এক ৰিটেন টেষ্ট লোৱা হ'ব। এই ৰিটেন টেষ্টটো আপোনালোকৰ ড্ৰাইভিং নলেজ, ট্ৰাফিক ৰুলছ আৰু ট্ৰাফিক ছিগনেলছৰ ওপৰত লোৱা হ'ব, আৰু এই পৰীক্ষাৰ সৰ্বমুঠ নম্বৰ হ'ব 100 নম্বৰ। এই ৰিটেন টেষ্ট আপোনালোকৰ নিৰ্বাচিত জিলাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত লোৱা হ'ব। দ্বিতীয় ফেজত আপোনালোকৰ ড্ৰাইভিং স্কিল টেষ্ট লোৱা হ'ব, আৰু এই ড্ৰাইভিং স্কিল টেষ্টৰ সৰ্বমুঠ নম্বৰ হ'ব 100 নম্বৰ। এই পদসমূহৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবলৈ আপোনালোকে www.rural.assam.gov.in এই ৱেবছাইটটোলৈ যাব লাগিব, আৰু এই ৱেবছাইটটোত গৈ আপোনালোকে এই পদসমূহৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদন প্ৰক্ৰিয়া 14 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 5 মাৰ্চ 2021। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিঅ'ৰ লেটেষ্ট নটিফিকেশ্যন পাবলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।